असमीस कार्बी लोग कि बिहारी के पावर क्या है। Kardom donatum pinia bangke nang litum han sonia emergency nili nang paklang ponpo kecengsi laki litum karbia khai elamiki mati ikuran nami cipang boet la pensonia bangke patum heta nili ablut lo inota bihari karbia khai la pena samisa khai phan kiputa pala la sialang li to da bangke dia kacho hang a video theglong chulo la sila bangso dia kacho hang a video la litum lang pa prang lo na। हेलो दोस्तों, नमस्कार। एक दो चार दिन पहले मैं एक वीडियो बनाया था, फेसबुक पर अपलोड किया था। मुझे नहीं पता था कि इतना मेरा वीडियो वायरल हो जाएगा, इतना लोगों ने शेयर करेगा, चाहे हर कोना तक पहुंच जाएगा। उसका लिए मैं सॉरी, माफ़ी चाहता हूं असम सरकार से और हिमंत सर से और हमारा तुल्लम सर से, सीएम सर से। गलती हो गया मुझे, आप सब माफ़ कर दीजिए। और हमारा कार्बी भाई बहन लोग हैं, असमीस भाई बहन लोग हैं, सभी से मैं माफ़ी मांगता हूं, उसका लिए सॉरी। नेक्स्ट टाइम से मैं ऐसा वीडियो कभी नहीं बनाऊंगा, नेक्स्ट टाइम से ऐसा कभी वीडियो अपलोड नहीं करूंगा, उसका लिए आप सबसे सॉरी। गलती हो गया। हमें क्या पता था कि इतना मेरा वीडियो वायरल हो जाएगा, इतना तक चलेगा, इतना सारा लोगों ने देखेंगे, वीडियो बनाने का नतीजा ये होगा। सॉरी आप सबसे। Nanglitum la dia kacho hanga video kelang pen nanglitum nang ning ing sam ilitum karbia khai phan jume juno nang pudet a phi dia che hang chota ilitum ning ing sam unjima ing samun e nilike nanglitum comments long than pachini tha la pen ilitum karbia khai elamiki mati ilitum ikur kache pangbo dupiklo la karbiang long pen ang tan ke do tu nilitame kache tong tang lo burni hada long inut drong hanga minute alang like rong hang sita me karbilam thekte la pen sita karbialun bangke arjupik la son dak thak ilitum karbeng long pen nong nam kache thangklong lit song rong phartum ta me humri dam lo karbi akur lo karbia hem lo sita nona bangke karbia kur pen ka prek akur si chetok lo manike de tho manike das tho la puson si chetok lo la pen alam pusita me karbilam thekthelu ilitum langdun sina মিকিৰ সকলৰ ৰাজত্ব ইয়াত নগৰৰ পৰা আৰম্ভ কৰি পেলাই ব্ৰহ্মপুত্ৰ সিপাৰলৈকে আমাৰ ৰাজ্যত মানে যিটো আমাৰ ৰাজত্বখিনি আছিলে আমাৰ কিন্তু তাৰ পাছতো এতিয়া যদি আজি অসমত কাৰ্বিসকলৰ নিজৰ ভূমিটো আমি নথকা হৈ আছে আমি নিজৰ সন্মানখিনি নিজৰ মানে উল্টা আমাকে এটা প্ৰশ্ন কৰে যে কাৰ্বিসকল আপোনালোক কোন হয় কিন্তু যদি আমি চাব যাওঁ কাৰ্বিসকল আমাৰ মিকিৰসকল কাৰ্বিসকলৰ অসমৰ মালিকটো আমি হয় কিন্তু যিটো আমি অসমত আহোমৰ আগৰ আহোমসকলে অহাৰ আগৰ পৰাই আমি গোটেই কাৰ্বি তিৱা আমি অসমতে আছো গোটেই গুৱাহাটী গোটেই নগাঁও গোটেই মৰিগাঁও গোটেইখিনি জাগি গোটেই অসমখন আচলতে কাৰ্বি মিকিৰ তিৱা সকলোৰে আছিল কিন্তু এইটা যাতে আমি পুনৰ কিছু আমি আলোচনা কৰি যাতে আমি এক হৈ পেলাই নিজৰ বুৰঞ্জীৰ কথা আমি অকণমান বিবেচনা কৰি বা আমি চাই মেলি পেলাই নিজৰ ক্ষমতাৰ প্ৰতি নিজৰ আদৰ প্ৰতি সেই একতা আমাৰ গোটেইখিনি ক্ষেত্ৰত যাতে আমি চাই মেলি পেলাই পুনৰ আকৌ আমি এক হৈ পেলাই যাতে নতুন এটা আৰম্ভণি যাতে দিব পাৰোঁ নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত সমাজ আমি নতুন এটা সমাজ আমি যাতে গঢ়ি তুলিব পাৰোঁ সেইকাৰণে আমি বৰ্তমান আমি ইয়াত উপস্থিত আছোঁ আৰু আমি বহুত আনন্দিত আৰু আমি ভাল পাইছোঁ যে আৰু ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যিটো কাষ্ট চিষ্টেম অসমত যিটো অসমীয়াসকলৰ যিটো কাষ্ট চিষ্টেম উচ্চ নিচ যিটো সেই কাষ্ট চিষ্টেম যিটো হীন নিচ সেই জ্ঞান যিটো কৰি থকা যিটো দেখিছোঁ আচলতে ইয়াৰ কাৰণেহে আচলতে আজি ৰংখাং এজন মিকিৰ এজন কাৰ্বি হোৱাৰ পাছতো এজন ৰংখাং হোৱাৰ পাছতো আজি ডেকা লিখিবলগীয়া হৈছে যাতে সমাজত অকণমান এটা সন্মান পোৱাৰ কাৰণে সমাজত এটা এই ডেকা বুলি যেটা সন্মান এটা আদৰ পোৱাৰ কাৰণে নিজৰ উপাধিটোৱে আমি সলনি কৰিবলগীয়া হৈছোঁ কিন্তু আচলতে ৰজা হৈ পেলাই নিজৰ উপাধিখিনি সলনি কৰিবলগীয়া হৈছে ৰজা হৈ পেলাই নিজৰ নামটো আমি সলনি কৰিবলগীয়া হৈছে কিন্তু বিশেষ ক্ষেত্ৰত এটাই ক'ব বিচাৰিছোঁ গোটেই অসম কাৰ্বি অৰ্থাৎ মিকিৰসকলৰ হয় বা গোটেই জনজাতীয় লোকসকলৰে হয় সেইকাৰণে জনজাতীয়সকলক আমাক প্ৰশ্ন উত্থাপন কৰাৰ আগত তুমি কোন হয় তুমি তিৱা হয় নেকি তুমি কাৰ্বি হয় নেকি তুমি মিকিৰ হয় নেকি তুমি বড়ো হয় নেকি এই কথা কোৱাৰ আগত যাতে গোটেই বুৰঞ্জী কথা তেওঁলোকে ভালকে
বুজি পেলাই চিনি পেলাইহে যাতে প্ৰশ্নবোৰ কৰে আৰু সেইটোতে এতিয়া বহুতখিনি দেখিছোঁ যে নগাঁৱত যিমানখিনি মৰিগাঁৱত নগৰত যিমানখিনি গোটেইখিনি কোনোবা মেধি লিখে কোনোবা বৰা লিখে কোনোবা ডেকা লিখে যিটো আমি ভিডিঅ'ত কৈ আছোঁ কিন্তু আজি উদাহৰণস্বৰূপে বাস্তৱত সেইটো হয় যে আজি এজন মিকিৰ হৈ পেলাই আজি ডেকা হৈ আছে কোনোবা এজন তিৱা হৈ পেলাই আজি বৰা হৈছে কোনোবা কাৰ্বি হৈ পেলাই কোনোবা শইকীয়া হৈছে তেনেকেই মানে নিজৰ উপাধিখিনি সমাজৰ এই এটা সন্মানখিনি সলনি কৰিবলগীয়া হৈছে সেইকাৰণে আমাক হয় যিটো কৈছোঁ মই শংকৰদেৱৰ যিটো থান এই থানটো আচলতে কাৰ্বিসকলে প্ৰতিষ্ঠা কৰিছে ইয়াতকৈ আকৌ উদাহৰণ কি লাগে যিটো অসমৰ অসমীয়াসকলে যে আজি শংকৰদেৱ থান অৰ্থাৎ শংকৰদেৱটোহে একমাত্ৰ এটা যিটো এটা শংকৰদেৱ বুজি পাওঁ এই শংকৰদেৱক যদি আমি কাৰ্বিসকলে প্ৰতিষ্ঠা কৰিছোঁ তাৰমানে আমি কাৰ্বিসকল কোন হয় কাৰণে এই কথাটোৱে হয়তো অসমৰ অসমীয়াই হয় আজিৰ অসমীয়াই বুজিব লাগিব আজিৰ এই অসমীয়া এই কথা বুজিলে আমি অসমখন আমি বৰ অসম গঢ়ি তোলাত সেইটো এটা ভাল দিশত সেইটো লৈ যাব সেইটো ilitum karbia khai na hok le do damnon na hok adim le dudunon ilitum elamiki lapen ikur ke ilitum chepang bonang ne donatu lasi pinia video bangkela ancholo nanglitum han dume thakme kardom korwang thu nanglitum kai kedame niliphan na sapur airport choropar peglo kardom